কবিতাৰ শিৰোনাম তাজমহলৰ এলান্ধু। কথা নমিতা কোঁৱৰ গগৈ। আবৃত্তি ৰঞ্জন চক্ৰৱৰ্তী আৰু ৰিঞ্জু বৰুৱা। তাজমহলৰ এলান্ধু। তাজমহলতো আছে চন্দ্ৰমাৰ দৰে ক'লা দাগ। আজলি মৃগক ছাঁ দিয়া কলীয়া তুলসীজোপাও হ'ব পাৰে। ইতিহাস লিখা পাখি কলম কতেই বা জুবুৰিয়াই লিখিলা ইতিহাস। কাছৰ টুকুৰাত তেও দি নচা কোনো এক নৰ্তকীৰ দুভৰিৰে বৈ অহা কেঁচা তেজৰ ধাৰা, নে মমতাজৰ দুচকুৰে বৈ অহা ৰংবিহীন লুণীয়া তেজৰ। প্ৰেমিক শ্বাহজাহান, তোমাৰ তাজমহলত সুন্দৰীৰ নুপুৰ বন্ধা দুভৰি কোমল দলিচাই আদৰি আনে। বগা মাৰ্বলৰ কঠিন শিলাৰে কিয় বন্ধোৱালা? মাটিৰ মজিয়াটো খোজ দিবলৈ ভাল। মখমলী দলিচাত থাকে তেজ আৰু ঘামৰ ইতিহাস। যাৰ যায় জহ আহে, একেখনেই চাদৰ, প্ৰত্যেকৰে নিজৰ জোখৰ। কোনোবাই পাৰে হীৰা মুকুতা গাঁঠি লয়, তীৰ বিৰণীত চগা আহে জাক পাতি। একেখনেই চাদৰ, কোনোবাই বুকুৰ উমেৰে উমাই থয়।